নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ আৰু শেষলৈকে চাব আজি আমি লখিমপুৰ জিলাৰ ৱাৰিয়ৰ্ছ সমিতিৰ উদ্যোগত দীপাৱলী উপলক্ষে বিনামূলীয়াকৈ মাটি চাকি বিতৰণ আৰু মিঠাই বিতৰণ কাৰ্যসূচী হাতত লৈছিলোঁ এই কাৰ্যসূচী আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আছিল দীপাৱলী সময়ত যি বম ফটকা ব্যৱহাৰ কৰাৰ ফলত আমাৰ পৰিৱেশটো বিনষ্ট হৈছিল সেই পৰিৱেশ যাতে আমি আকৌ আমাৰ আহি থকা প্ৰজন্মৰ বাবে কিমান ভয়াবহ তাৰ বাবে আমি এই সজাগতা সভা আয়োজন কৰিছিলোঁ বম ফটকাৰ পৰিৱৰ্তে যদি আমি দীপাৱলীৰ সময়ত চাকিৰ পোহৰেৰে সকলোৰে মনৰ আন্ধাৰবোৰ দূৰ কৰি মনবোৰ পোহৰাই তুলিবলৈ পাৰোঁ তাৰে আমি প্ৰয়াস কৰিছিলোঁ আৰু লগতে মাটি তেলৰ চাকি ক্ৰয় কৰি থলুৱা উদ্যোগবোৰ জীপাল কৰিব পাৰোঁ নেকি বা থলুৱা উদ্যোগবোৰ আমি সজীৱ কৰি তুলিব পাৰোঁ নেকি তাৰেই প্ৰয়াস কৰিছিলোঁ আৰু লখিমপুৰবাসী ৰাইজে আমাক সহায় সহযোগ কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে দেখা পাইছে আমাৰ কাৰ্যসূচী সফল ৰূপায়ণ হৈছে বুলি আমি ভাবিছোঁ আমাৰ সতীৰ্থসকলে মিঠাই বিতৰণ আৰু মাটি চাকি বিতৰণ কৰা মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে দেখা পাইছে লখিমপুৰবাসী ৰাইজে আমাক সহযোগ কৰিছে তাৰ বাবে তেওঁলোকলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ Wariors